আমি গৈ আছোঁ ৰাতিপুৱা মৰ্ণিং ৱাকলৈ আৰু মৰ্ণিং ৱাকৰ নামত কৰি আছে ডেটিং মই লাষ্ট কৰিছে মৰ্ণিং ৱাকলৈ ওলাই আহিছোঁ আমি পাই গৈছোঁ আমি এতিয়া টিলিঙা মন্দিৰ ধুনীয়াকৈ দিহানাম লগাই থৈ দিয়া আছে গৈ আছোঁ পূৰা বিজি দৌৰিলোঁ 2 কিলোমিটাৰমান দৌৰিলোঁ এতিয়া অলপ খোজকাঢ়ি দিছোঁ মানে আজি ফাৰ্ষ্ট টাইমতো গতিকে বেছিকৈ দৌৰাটোও ভাল নহ'ব নহ'লে কি কয় এইটো কাইলৈ পৰা বিচনাতে থাকিব লাগিব গতিকে আজি আহি লৈছোঁ প্ৰথমতে চব দোকান বন্ধ হৈ দেখিছে আপোনালোকে চব দোকান বন্ধ হৈ আছে পূৰা ফ্ৰেছ লাগিছে উঠোঁতে অলপ মানে কষ্ট হৈছিলে মানে খুব উঠিবলৈ মন যোৱা নাছিলে কিন্তু এতিয়া একদম মানে মনটো ফ্ৰেছ লাগি আছে ৰাতিপুৱা উঠি আহিছোঁ টিলিঙা মন্দিৰৰ ওচৰত দিহানাম লগাই থৈছে শুনিছোঁ একদম বঢ়িয়া ফেণ্টাষ্টিক চ' টিলিঙা মন্দিৰটো আপোনালোক দেখাই দিম আৰু অথনিতে আহিলোঁ মই ভাবিছিলোঁ অথনিতে ভিডিঅ' কৰিম আন্ধাৰে হৈ আছিলে 5টা বজাতে ওলাই আহিছোঁ কিন্তু বহুত আন্ধাৰ হৈ আছিলে মোবাইলত যিহেতু 5টা বজাতে একো দেখা পোৱা নাছিলে গতিকে ভিডিঅ'টো নকৰিলোঁ ষ্টাৰ্ট নকৰিলোঁ এতিয়া ফিনিচিং টাইমতহে কৰিছোঁ চ' টিলিঙা মন্দিৰটো দেখাই দিওঁ আপোনালোকক গাড়ীবোৰ এখন দুখনকৈ আহি আছে একো নাই চ' আপোনালোকেও পাৰিলে ষ্টাৰ্ট দিয়ক আৰু নিচিনাকৈ দিছ ইজ টিলিঙা মন্দিৰ পাই গ'লোঁ টিলিঙা মন্দিৰ চবেই ঘূৰি চাই গৈ আছে চাওঁ লগ নাই পাই গ'লোঁ টিলিঙা মন্দিৰৰ গেট হয় এখন সেৱা এটা কৰি ল'ব ভিতৰত নোসোমাওঁ গা নোধোৱাকৈ আহিছোঁ ক'ত ভিতৰত সোমাম ভিতৰত নোসোমাওঁ ভিতৰত আৰু কিমান নাপাতা ঐ আৰু কিমান নাপাতা চিধা ইউটিউবত যাব ন এইটো চবেই পাব কি এফালে ঘূৰি যাবা নেকি বাছখন চাই আহিবা হা মই ভাবিছোঁ কিবা আনকমন কিবা হ'ব বুলি একদম বাপৰে ৰাতিপুৱা মানুহ আহিলেই আমি ওচৰখিনি সাৰ পোৱা নাই ৰাতিপুৱা আহি গা পা ধুই আজৰি চাই দিয়ক আপোনালোকে আহিব পাৰিব এনেকুৱাকৈ আহি পিনে এটা গা পা ধুব পাৰিব ৰাতিয়ে যাত্ৰা আৰম্ভ কৰি দিব ৰাতিপুৱা আহি এটা গা পা ধুই পিনে একদম শুদ্ধ বনাই ৰাতিপুৱা সোনকালে পূজা পাঠ কৰি পিনে ধুনীয়াকৈ বৰটোপিতে অলপ ঘূৰি মেলি বান্দৰ চাই যাব পাৰিব দেখিছে পাৰ হৈ আহিলোঁ আমি এতিয়া অকণমান দুখলৈ ধুলীয়া জানতে সোমাই যাম ত' এতিয়া আমি আকৌ ঘূৰিও যাম ব'লা ঘূৰি যাওঁ ব'লা এতিয়া ঘূৰি গৈ আছোঁ আমি ঘৰলৈ এইটো দ্য ৰিটাৰ্ণ ভিউ অফ টিলিঙা মন্দিৰ গাড়ীবোৰ এখন দুখনকৈ আহি আছে বহুত ভিৰ কম দোকান চব বন্ধ চ' ইয়াৰ পিছত ইয়াৰ পৰা অলপ দূৰ গৈ পিনে ঘৰ পাম আৰু সকলোকে টিলিঙা মন্দিৰ দেখাই আজি সুপ্ৰভাত মোৰ ফালৰ পৰা উঠি যাওক মনটো পবিত্ৰ কৰক অলপ মৰ্ণিং ৱাক কৰক পাৰে যদি এয়া ঠিক আছে ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত চি ইউ